নমস্কাৰ বন্ধু আজি যাম আমি বাঘমৰা উইন্টাৰ কাৰ্নিভেল জীৱনত প্ৰথমবাৰ আজি কেম্পিং কৰিবলৈ যাম গতিকে ভিডিওটো আপোনালোকে হেখলৈকে চাব মোৰ লগৰবোৰ আহি আছে আপোনালোকক দেখাম অকমান পিছত গতিকে ভিডিওটো হেখলৈকে চাব যেহেতু আমি পিছবেলা সময়ত আহিছিলো গতিকে আহোঁতে আমাৰ ৰাতি হৈ গ'ল কেম্পিং কৰিবলৈকে আহিছোঁ গতিকে ৰাতি হৈ গ'ল আৰু এন্ট্ৰি আমি কাৰত অহাৰ কাৰণে আমাৰ এন্ট্ৰি লৈছে 150 আৰু এটা কথা আপোনালোকক জনাই দিওঁ যে আপোনালোকে যদি ইয়াত বয়জ আৰু গাৰ্লছ মানে উইথ ফ্ৰেণ্ডছ যদি আহিব বিচাৰে থকাকে তেনেহ'লে আপোনালোকৰ লগত আইডিটো আনিব লাগিব আইডি আমাক তাত বিচাৰিছিলে আমি লগত নিয়া নাছিলোঁ কিন্তু ইয়াতে আমাৰ চিনাকি দাদা এজন আছিলে তেওঁ হতুৱাই মেনেজ হ'ল আৰু কিন্তু পিছত যদি আপোনালোক আকৌ আহিব বিচাৰে তেন্তে লগত আইডি লৈ আহিব ভালে কৰিছে এইটো লৈছে বেয়া কৰা নাই গতিকে নেক্সট টাইম আহোঁতে আপোনালোকে লগত আইডি লৈ ল'ব দাদা কওকচোন বাঘমৰা যেহেতু আমি থাকিবলৈ আহিছোঁ আজি ইয়াত টেণ্ট আছে আপোনাৰ টেণ্ট আছে ন আপোনাৰ নামটো কৈ দিব আৰু টেণ্টৰ দামটো কৈ দিব মোৰ নাম নিতুল দলে পাৰ পাৰ্চন 1200 টেণ্টত থাকিব ৰাতি নাইট কেম্পিং কৰিবৰ কাৰণে খানাটো তাতে উইথ হয় আৰু ব্ৰেকফাষ্ট আৰু ডিনাৰটো হয় তাতে 1200 ভাল লাগিছে জেগাডোখৰ ভালেই বাৰু বেয়া নহয় খালি লাইটিংটো হয় ভাল লাগিছে থাকিও ভাল লাগিছে ভাল লাগিব টেণ্টত থাকি আৰু ভাল লাগিব আমাৰ অল চেম্পিয়ন ইন এথলেটিক চাহ খাইছা চাহ খাইছোঁ এয়া চাহ উইথ নামকিন 5 টকীয়া কেনেকুৱা লাগিছে আহি পেলাই ভাল লাগিছে বহুত ভাল লাগিছে ফিলিং গুড সকলো মানুহ দিনত আহে আমি পিছবেলা সোমাই ইউনিক মানে ফটো মাৰি আকৌ ভিডিঅ' কৰিব আহে ফটো মাৰিব ন ধুনীয়া মজা লাগিছে ভাল লাগিছে নাইট কেম্প কৰি আৰু ভাল লাগিব বুলি আশা কৰিছোঁ গোটেই ৰাতি জুই ফুৱাম এতিয়া আমাৰ মাংস চাংস বনাই আছে আৰু খানাটো খাম আৰু বসন্ত কিবা কবা নেকি লাজ কৰিছে লাজ খোৱা চিন মই কৈ দিয়া কিবা এটা হেল্ল' গাইজ নাও উই এনজয় এ লট ইন বাঘমৰা ইয়ে ভাত খাবলৈ ব্লগ কৰিবলৈ পাহৰি থাকিলোঁ এতিয়া খাম মোৰ শেষে হ'ল এতিয়া কৰিছোঁ গোটা ভাত ফাৰ্ষ্ট টাইম অকণমান ইনে খাই চাম ষ্টিকত দিয়া ভালে লাগিছে বেয়া লগা নাই ৰাতি এতিয়া 1:45 বাজিছে আমি বহুত এনজয় কৰিলোঁ এতিয়া আমি টেণ্টত শুবলৈ আহিছোঁ জীৱনত মই প্ৰথমবাৰ আমি শুইছোঁ এটা টেণ্টত 4 গৰাকী গতিকে চাওক আমাৰ ভিতৰত কোন কোন আছে এবাৰ আহি চাব বাঘমৰালৈ ৰাতি থকাকে যথেষ্ট ঠাণ্ডা মানে জুইকুৰা থাকে দেই এনি টাইম জুইকুৰা থাকে ভাল লাগে মানে নুহো বুলি থাকিলেও নোহোৱাকৈ থাকিব পাৰিব হয়নে হয় হয় কিন্তু সেইটো সম্ভৱ নহয় আমাৰ কাৰণে আমি শুব লাগিবই গতিকে কাইলৈ লগ পাম গুড নাইট ফাৰ্ষ্ট টাইম টেষ্টত ন কেনেকুৱা লাগিছে? বঢ়িয়া।
Hey guys, good morning. এতিয়া বাজিছে 5:30 মই শুই উঠিলোঁ ইয়াৰ ৰাতিপুৱা সময়ৰ কাৰণে ইয়াৰ নেচাৰটো চাবলৈ গতিকে সিহঁতি শুয়ে আছে এতিয়াও চাই লওঁ কেনেকুৱা হয় পৰিৱেশটো এয়া চাওক মিচিং সম্প্ৰদায়িক মানুহৰ এখন বিশেষ চাংঘৰ ভালকৈ বনোৱা নাই অকণমান ভাগিছে তথাপিতো তেওঁলোকে খানা বনাবৰ কাৰণে এই চাংঘৰটো নিৰ্মাণ কৰি লৈছে মই ওপৰলৈ যাম এতিয়া বলক তেন্তে কিবা এটা আকৌ হাই বুলি কৈ দিয়ক হাই বুলি কৈ দিয়ক তেওঁলোকে ইয়াত খেতি কৰি থৈছে মটৰ দিছিলে ন মটৰৰ খেতি এতিয়া মোক এওঁলোকে কৰা খেতি দেখুৱাবলৈ নি আছে ইয়াৰ আগত তেওঁ পিছত মই ৱাও বহুত বেঙেনা আছে ন এয়া বোলে বেঙেনা আমালৈ বোলে দি পঠিয়াব বাইদেৱে ইয়াত বান্দৰ চাদৰ নাই কাৰণে ভাল খেতি কৰিবলৈ কাউৰীয়ে বেঙেনা খায় এখন অপেনিং কৰা নাই বোলে এতিয়ালৈকে কিন্তু অপেনিং কৰিব গতিকে আমাক আগলৈ যাবলৈ দিয়া নাই গতিকে অপেনিং কৰাৰ পিছত যদি পাৰোঁ তেন্তে দেখুৱাম আৰু আজি অপেনিং হ'ব বুলি কৈছে আমি চাগে ইমান দেৰিলৈকে নাথাকোঁ লাষ্টলৈকে হৰ্চ ৰাইডো কৰিব পাৰে 300 লয় বোলে হৰ্চটো এনেকুৱা ধৰণৰ ইয়াত বোলে অসমত এইটো হৰ্চ নাই বোলে বাহিৰৰ পৰা আহিছে তেওঁলোকে কোৱা মতে গুড মৰ্ণিং ক্ৰিছমাছ কৈ দিয়া মেৰি ক্ৰিছমাছ গুড মৰ্ণিং দে আমি উঠিছোঁ এতিয়া আমাৰ বাইদেউ বহুত দেৰিকৈ শুই উঠিছে কেইটা বাজিলে 7টা কি বহুত দেৰি ঘৰত 10টা 7টাই বাজিলে এতিয়া চাৰে এইফালে বেলি আৰম্ভ কৰিব কেনেকুৱা লাগিলে আমি অহাৰ কাৰণে ভাল লাগিলে আকৌ আহিম তেন্তে নামটো নিত্যানন্দ দলে ঠিক আছে এয়া ফাৰ্ষ্ট দোকান ন প্ৰথম দোকানখন আপোনালোকৰ প্ৰথম দোকান আপোনালোকে আহি পেলানি প্ৰথম যদি ইয়াত সোমায় তেতিয়া ইয়াৰ এই আপুনি থাকে নহয় ন আপুনি থাকিব এওঁ টেণ্ট ল'বলৈ হ'লে এওঁক কণ্টেক্ট কৰিব পাৰিব এইডোখৰত ইমান হুলস্থুল উঠিছে সিহঁতি ফটো মৰাত ব্যস্ত আকৌ গৈ আছোঁ আমি ফটো মাৰিছোঁ ঐ চিন্ময় এইফালে কিবা এটা কৈ দিয়া আকৌ wonderful place we enjoy a lot wow এতিয়া বাজিছে 9টা মই অকণমান এইডোখৰ দোকানখনলৈ গৈছিলোঁ এনেই ওলাই গৈছিলোঁ তাৰপিছত তেওঁ ইয়াত মানুহ এজনে নিজে মোক মাতি সুধিলে যে ভণ্টি চাহ একাপ খাবা নেকি তাৰপিছত মই ক'লোঁ দিলে খাব পাৰি আৰু তাৰপিছত তেওঁ চাহ একাপ দিলে এয়া খাই আছোঁ মানে কি হয় কেছটো ইয়াৰ ব্যৱহাৰ পাতিবোৰ মই বহুত ভাল পাইছোঁ বহুত বেছি ভাল পাইছোঁ মানে তেওঁলোকে মানুহক সন্মান কৰিব জানে ৰেচপেক্টটো দিছে ধুনীয়াকৈ ভাল লাগিছে আহি পেলানি তেওঁলোকে মানে ইমানেই ভাল যে ইয়াত আমি যিটো টেণ্ট হাউচত আছোঁ মানে এই জেগাটুকুৰাৰ যিজন মালিক তেওঁ আমাক পাচলিলৈকে দি পঠিয়াইছে ঘৰলৈ নিবলৈ যে লৈ যোৱা ঘৰলৈ বেঙেনা খেতি কৰিছোঁ লৈ যোৱা ঘৰলৈ মাহঁতক দিবা খোৱাবা তেনেধৰণে কৈছে আৰু ভাল লাগিছে আহি যথেষ্ট ভাল ব্যৱহাৰ পাতিবোৰ ইয়াৰ আৰু কি ক'ম আৰু আপোনালোকে কি হয় যেনেকুৱা ব্যৱহাৰ দিব মানুহক উল্টায়ো তেনেকুৱা ধৰণৰ ব্যৱহাৰে পাব নহয় জানো
আমি ব্যৱহাৰ পাতিবোৰ আমি এওঁলোকৰ পৰা ভালেই পাইছোঁ গতিকে এতিয়ালৈকে ভালেই লাগি আছে পিছত আকৌ আহাৰ আশা কৰিছোঁ এখেতৰ নাম হৈছে নৱজ্যোতি দলে এওঁ কমিটিৰে মানুহ হয় এই মানুহজনে মোক মাতি একাপ চাহ খুৱাইছিলে তেখেতৰো ব্যৱহাৰ পাতিবোৰ ভালেই লাগিল সকলোৰে ব্যৱহাৰ পাতি ভাল যথেষ্ট ভাল জেগা এটুকুৰা বেলেগ এৰিয়া দেই বাঘমৰাৰ এটুকুৰা বেলেগ এৰিয়া দেই পিকনিক প্লেচ ভাল লাগিছে জেগাডোখৰ বহুত ধুনীয়া জেগা দেই একদম বালি চবত পুৰা বালি বাৰিষা বতৰত আহিলে ইয়াত সোমাবলৈ দিগদাৰ হ'ব বোকা হৈ যাব গোটেই বিৰাট 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 বহুত ভাল মানে ইয়াৰ মানুহখিনি আপোনালোকে আহক ইয়ালে আৰু মানে অসমৰ বহুত মানে ধুনীয়া জেগা অসমৰ ভাল জেগা এণ্ড অসম প্লেচ আৰু মানুহৰ ব্যৱহাৰ পাতিবোৰ এতিয়ালৈকে বহুত ভাল পাইছো বাঘমৰা কেনেকুৱা লাগিছে আমি নাৱত বহিলো এতিয়া আমি যাম অকমান আগলে এইফালে যাম আমি গতিকে নাওখনৰ নাম হৈছে বসন্তী লাইফত ফাৰ্ষ্ট টাইম এনেকে নাৱত উঠিছো আমাৰ চিন্ময়ীয়ে এতিয়া বালিঘৰ বনাই আছে কেনেকুৱা লাগিছে কোৱাচোন এইটো পাৰলে আহি বহুত ভাল লাগিছে ইয়াত ইমান যে ভাল লাগিব মই ভবা নাছিলো কিন্তু সঁচাকৈ বহুত 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 ভাল লাগিছে বহুত আনএক্সপেক্টেড ন সকলো আনএক্সপেক্টেড বহুত ভাল লাগিছে আমি আহিছো অকল এইটো পাৰলে বৰ্তমান মানুহবোৰে ফটোগ্ৰাফাৰ ও মাই গড চবেই কৈছে আমি কালি আহিলোঁ বহুত ভাল কাম কৰিলোঁ মানে কি হ'ল আজি যিহেতু খ্ৰীষ্টমাছ হয় আৰু বহুত মানুহে পিকনিক খাবলৈ আহিছে যথেষ্ট মানুহ আহিছে মানে গাড়ী সোমোৱাবলৈ জেগা নাইকিয়া নিচিনা হৈ গৈছে ইমানেই মানুহ হৈছে কালি মানুহ ইমান নাছিলে আমি গধূলি সময়ত আহিছোঁ তথাপিতো আমি ৰাতিপুৱা ফুৰি চাইছিলোঁহি মানে তেতিয়া ইমান মানুহ নাছিলে এতিয়া ইমানেই মানুহ হৈ গ'ল তাৰমানে মানে পিকনিক খাবলৈ জেগা নাইকিয়া হৈ গৈছে ঘৰমুৱা যাত্ৰা আমাৰ বহুত বেয়া লাগিছে ন বহুত মিছ কৰিম বহুত বেয়া লাগিছে বহুত মিছ কৰিছো আমাৰ হেবাবত বহুত বেয়া লাগিছে ৰাতিপুৱাটো যেন আৰু অকমান দীঘল হ'লে বাই বাই দে অৱশেষত আমি আহি পালোহি ঘৰ তেওঁলোকৰ লগত সামৰণিটো মাৰিব নোৱাৰিলোঁ সকলোৱে ৰাতি ইমানেই উৎপাত কৰিলে যে মানে গাড়ীত আহোঁতে তেওঁলোক শুই আহিছে আমাৰ লগৰবোৰ শুই আহিবলগীয়া হৈছে গতিকে মই এতিয়া সামৰণিটো কৰি দিছোঁ আৰু এটা পাহৰিব নোৱাৰা বিশেষ স্মৰণীয় দিন কালি ৰাতি আমি তাত কটালোঁ বহুত সুন্দৰ পৰিৱেশ তাত বিশেষকৈ তাত মিচিং জনজাতীয় মানুহবোৰ থাকে কিন্তু তেওঁলোকৰ ব্যৱহাৰ পাতি বহুত ভাল পালোঁ বহুত ধুনীয়া ধৰণে সুন্দৰকৈ আমাক ব্যৱহাৰ কৰিছে খানা পিনা পৰা আদি কৰি কথা বতৰা খুব সুন্দৰ ভাল লাগিলে গতিকে আপোনালোকে এবাৰ সেই ঠাইটুকুৰা ফুৰি আহিব বাঘমৰা
আৰু ভালে লাগিলে গৈ প্লানি আপোনালোকৰ ভাল ব্যৱহাৰেই পাব আজি বিশেষকৈ খ্ৰীষ্টমাছ ডে হেবাবে বহুত মানুহৰ সমাগম ঘটিছে পুৰা পিকনিক প্লেস গাড়ী ইখনৰ পিছত সিখন গাড়ী বহুত গাড়ী আমি আসলতে আজি মানে ইমান হুনকালে আহিবলৈ মন নাছিলে আমি ৰাতিপুৱা সময়কন যে আৰু অকমান দীঘল হওক সকলোৱে হেতুৱে বিচাৰিছিলে কিন্তু সময়টো কাৰো বাবে ৰৈ নাথাকে গতিকে হুনকালে আহিবলগীয়া হ'ল 12টা মানতে আমি গুচি আহিলো আৰু ভালে লাগিলে গৈ প্লানি হেখত ভিডিওটো যদি চাই ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব and don't forget to subscribe thank you so much